নমস্কাৰ, মোৰ চেনেল মিষ্টাৰ নিৰঞ্জনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে ভিডিঅ'ৰ থাম্বনেইল দেখি হয়তো গমেই পাই যে আজিৰ ভিডিঅ'টোত কি ক'ম, চৰকাৰী চাকৰিৰ বিষয়ে ইনফৰমেশ্যন, অনলি ফৰ চৰকাৰী চাকৰি, গভৰ্ণমেণ্ট জব। প্ৰথমতে আপোনালোকৰ প্লে ষ্ট'ৰটো অন কৰি লওক। তাৰপিছত কৈ আছোঁ, চাওক, আমাৰ চৰকাৰী চাকৰিবিলাকৰ বিষয়ে ইনফৰমেশ্যন ক'তো নাপায়। সেই গতিকে এই ভিডিঅ'টোত কেনেকৈ ইনফৰমেশ্যন পাব সেইটো কৈছোঁ। আৰু যিবিলাক আমাৰ বাতৰি কাকত থাকে সেইবিলাকতো বিশেষকৈ ব্যক্তিগত খণ্ডৰ চাকৰিবিলাকৰ কাৰণেহে এডভাৰটাইজ দিয়া দেখা যায়। আৰু আমাৰ চৰকাৰী চাকৰিৰ বাবে বহুতো ৱেবছাইটত আমি ভিজিট কৰিব লাগে। গতিকে আপোনালোকে কেনেধৰণে এটা এপ্লিকেশ্যনৰ ভিতৰত সকলো চৰকাৰী চাকৰিৰ ইনফৰমেশ্যনখিনি পাব, আহক আমি এই ভিডিঅ'টোত চাওঁ। তো পোনপ্ৰথমে আপোনালোকে প্লে ষ্ট'ৰত চাৰ্চ কৰক আছাম ইনফো। আছাম ইনফো এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব। চৰি, মোৰ টাইপিং মিষ্টেক হৈ গ'ল, আকৌ মই টাইপিং কৰিছোঁ। আছাম ইনফো চাৰ্চ কৰাৰ পিছত দেখিছে প্ৰথম এপ্লিকেশ্যনটো মই আগতে ডাউনলোড কৰি লৈছিলোঁ। তাৰপিছত আমি এই এপ্লিকেশ্যনটো ইয়াত অ'পেন কৰিম। ইয়াৰ পৰাই তো ইয়াত আহিব ৱেলকাম আছাম ইনফো। এপ্লিকেশ্যনটো অন হওঁতে অলপ দেৰি লাগিছে কাৰণ মোৰ ইয়াত নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে। তাৰপিছত এপ্লিকেশ্যনটো অন হোৱাৰ পিছত প্ৰথমতে আপোনালোকে দেখা পাব বিভিন্ন ধৰণৰ চৰকাৰী জব, চৰকাৰী যিবিলাক চাকৰি আছে সেইবিলাকৰ এডভাৰটাইজমেণ্ট। প্ৰথমতে আছে প্ৰাগজ্যোতিষ কলেজ গুৱাহাটী ৰিক্ৰুইটমেণ্ট 2020 এপ্লাই ফৰ 9 এছিষ্টেণ্ট প্ৰফেচাৰ ভেকেঞ্চিজ। এনেধৰণৰ বহুত চাকৰিৰ এডভাৰটাইজ আপোনালোকে দেখা পাইছে। মই যিকোনো এটা চিলেক্ট কৰি দি আছোঁ, চাই ল'ব। অন হওঁতে অলপ দেৰি লাগিছে। এয়া অন হ'ল। ক'ত কিমান কি পোষ্ট খালী আছে কি আপোনালোকে চাব পাৰে। তাৰপিছত চাওক, এটা দুটাই চাকৰি নহয়, ক'ত কিমান কি চাকৰি সকলো চাব পাৰে। কিহৰ চাকৰি লাগে, কি সকলোখিনি ক'ত কিমান খালী থাকে, কিবা কিবি কেতিয়া খালী হ'ব, কেতিয়া জইন কৰিব পাৰিব, বা কেতিয়া এপ্লিকেশ্যনৰ দিব পাৰিব, সেই সকলোবোৰ আপোনালোকে ইয়াত চাব পাৰে। আজিৰ এই ভিডিঅ'টো চাওক, 52 পেজলৈ আছে, তলত চাওক 52 পেজলৈ। গতিকে তাৰ পৰা কিমান আৰু পেজ আছে আমি নাজানো, মাত্ৰ এটাই কথা ক'ব পাৰোঁ, বহুত চাকৰি এডভাৰটাইজ আছে। আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।